Hello everyone, welcome to my channel. আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো য'ত মই দেখাবলৈ ওলাইছো মই কেনেকৈ দহি গুঠো কম সময়ৰ ভিতৰতে তাৰ বাবে মই এনেকৈ সূতাৰে পকাই লৈছো আৰু সূতাখিনি পকোৱাকৈ গুঠিম বুলি ভাবিছো আৰু তাৰ ভিতৰত এনেকৈ মণিও সোমাই দিছো এটা এটা তো পকোৱা সূতাডালৰ তলৰ ফালে এনেকৈ দুভাগ কৰি ল'ব আৰু এনেকৈ লেচি সূতাখিনি যিমানখিনি লাগে আৰু তেনেকৈ দহিৰ বাবে দি দিব আৰু এনেকৈ ভিডিওটো দেখুৱাৰ দৰে আপোনালোকে এনেকৈ দি 2-3টা মান গাঁঠি দি দিব যাতে সূতাখিনি ওলাই নাহে আৰু খুব ধুনীয়াকৈ টান হৈ থাকে আৰু যিমানখিনি পৰিমাণৰ লাগে আৰু দীঘল চুটি সেইটো আপোনালোকৰ হিচাপত ৰাখিব তাৰ পিছত অন্য এডাল বেজি সূতাৰে এনেকৈ ভৰাই দিব লেচি সূতাখিনি তাৰ পিছত উলুটাই দি তেনেকৈ 2-3টা মান পাক দি দিব গাঁঠি দি দিব যাতে একেবাৰে টান হৈ থাকে টানিলেও ওলাই নাহে এনেকৈ দি আকৌ ইয়াতে 2-3টা মান গাঁঠি দি দিছো তাৰ পিছত এয়া চাওক মোৰ এটা দহি হৈ গ'ল আৰু যিমানখিনি পৰিমাণৰ আগৰ দহিটো ৰাখিছিলো মই যি দুটা কৰি থৈ দিছো সেইটোৰ সমানে এইটোও কাটি দিলো তেনেকৈ মোৰ এটা দহি হৈ গ'ল আকৌ অন্য এটা মই কৰি দেখাম এনেকৈ মই 2-3টা মান কৰিয়ে থৈ দিছো আগতে আকৌ এনেকৈ ভাগ কৰি ললো দুভাগ কৰি ললো যাতে সূতাখিনি লেচি সূতাখিনি তাৰ মাজত থৈ ভালদৰে গাঁঠি দিব পাৰো এয়া চাওক ভিডিওটো দেখুৱাৰ দৰে এনেকৈ লৈ 2টা মান এনেকৈ গাঁঠি দি দিব আৰু যিমানখিনি পৰিমাণৰ লাগে দীঘল বা চুটি সেইটো আপোনাৰ হিচাপত ৰাখিব মই মিলাই লৈ এনেকৈ 2-3টা গাঁঠি দি দিলো তাৰ পিছত আকৌ অন্য এডাল বেজি সূতাৰে এনেকৈ ভৰাই দিছো ভিডিওটো দেখুৱাৰ দৰে তাৰ পিছত লেচি সূতাখিনি উলুটা সাইডে এনেকৈ উলুটাই দিম যাতে সূতাখিনিৰ সৈতে গাঁঠি দিবলৈ পাৰো এনেকৈ 2-3টা পাক দিম আপোনালোকে 3টা মানো দিব পাৰিব মই 2টাই দিছো তাৰ পিছত আকৌ এনেকৈ দুপাক মাৰি দিছো যাতে একেবাৰে টান হৈ থাকে এনেকৈ মোৰ আকৌ এটা দহি ৰেডি হৈ গ'ল আৰু এইটো হৈছে অকমান নতুনকৈ ডিজাইন এটা কৰিবলৈ চেষ্টা কৰিছো আৰু যদি ভাল লাগে আপোনালোকে কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু তাৰ পিছত এনেকৈ যি চুটি দীঘল হৈ আছে সূতাখিনি সেইখিনি ভালদৰে কেঁচেৰে কাটি মিলাই ল'ম আৰু এনেকৈ মই দুটা সাইডে চাদৰখনত গুঠি ললো আৰু যদি দহিখিনি ভাল লাগিছে আপোনালোকে কমেন্ট কৰি জনাবলৈ একদম নাপাহৰিব ধন্যবাদ